মৰণে চৰণত শৰণ লৈ থকাৰ বাবে এই কথাসমূহ তেওঁ উকলিয়াই দিছে। আচলতে এইটো চলি আছে, সেই প্ৰান্তত সেই গাঁৱত সেই মানুহ কৰি আছে। ইমিডিয়েটলি আমি আশ্যোৰ কৰি আছো 100% ৰিয়াকশ্যন হ'ব, 100% একশ্যন হ'ব। ভাল হ'ব, নিজে নিজে আহি গ'লে ভাল হ'ব, নহ'লে মই লৈ আহিলে অলপ বেলেগ। নগাঁও থানাত জইন হৈয়ে আনন্দ মিশ্ৰই কেনেকৈ নকল সোণৰ ব্যৱসায়ী আৰু ড্ৰাগছ মাফিয়াসকলক আত্মসমৰ্পণ কৰাবলৈ বাধ্য কৰাইছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আনন্দ মিশ্ৰই জইন হোৱাৰ লগে লগেই ড্ৰাগছ মাফিয়া আৰু নকল সোণৰ যিসকল ব্যৱসায়ী আছিল, তেওঁলোকেই নিজেই হাজিৰ হোৱা কাৰণটো আপোনালোকে জানেনে? সেই কাৰণটো জানিলে আপোনালোকৰ চকু কপালত উঠিব। এতিয়া কথাটো হ'ল, আনন্দ মিশ্ৰই এখন নাটক ৰচি কিয় পদত্যাগ কৰিলে, নে আনন্দ মিশ্ৰক কোনোবাই ভাবুকি দি পদত্যাগ কৰিবলৈ বাধ্য কৰালে? আপোনালোকে এই ভিডিঅ' ক্লিপটো শুনকচোন। ৰহস্য নিশ্চয় আছে। মই কৰিছোঁ যে মোৰ এনে ভিডিঅ' চিডিঅ' এনে ভাইৰেল হৈ আছে কৈ আছে না, তো ছাৰে কৈছে আগে পিছে যিহেতু কাম কৰিছে আৰু মোৰ ভিডিঅ' ভাইৰেল হৈ আছে, তো মই চাই আছোঁ এনেই মিছামিছি ভিডিঅ' মোৰ দি আছে। তো সেইবিলাক ভিডিঅ'টো মই কৰা নাই, সেইবিলাক ভিডিঅ' কৰি দিছিলে আবু শহীদ কটীয়া বুলি আছিলে, ইয়ে মোক জবৰদস্তি ভিডিঅ' কৰাই মেলি মোক আজি এনেকুৱা ব্লেকমেইল কৰি দিলে। আপোনাৰ লগত কোন কোন আহিছে আত্মসমৰ্পণ কৰিবলৈ? মই আহিছোঁ আৰু আমাৰ এই ঘৰৰ মানুহ আহিছে। কেইজন? কি নাম? হা? সুৰুজ। কি নাম? কি নাম? কি নাম? কি নাম আপোনাৰ? কেনেকে কৰে মইতো নাজানো। মানে আগতে জড়িত আছিলে? হয়, আগতে জড়িত আছিলে। এতিয়া কি কৰিছে? এতিয়া একো কৰা নাই। এতিয়া আত্মসমৰ্পণ কৰিব আহিছে? ছাৰ আহিছে, মানিছো ছাৰ, মানি পেলাই আহিছে। আনন্দ মিশ্ৰ নগাঁৱত যেতিয়া জইন হৈছিল, জইন হোৱাৰ লগে লগে কৈছিল যে জোনমণি ৰাভাৰ হত্যাকাৰী ধৰা পেলাম। সেই হেতুকে জোনমণি ৰাভাৰ হত্যাকাৰী ধৰা পৰিলে চৰকাৰৰ ফুপুলাৰ স্বৰূপ উদং হ'ব বুলি আনন্দ মিশ্ৰক আচলতে পদত্যাগ কৰোৱা হ'ল নেকি? এইবোৰ বহু ধৰণৰ প্ৰশ্নৰ ৰাইজৰ মাজত ইতিমধ্যে হৈ আছে। কিন্তু ৰাইজে কৰিব কি? প্ৰশাসন আৰু চৰকাৰে মিলি যিহেতু এক হৈছে, সেই হেতুকে ৰাইজে একো কৰিব নোৱাৰে। ৰাইজৰ মতামত চৰকাৰে যদি গ্ৰহণ কৰিলে হয়, নিশ্চয় ৰাইজে কিবা এটা কৰিব পাৰিলেহেঁতেন। যি কি নহওক, আনন্দ মিশ্ৰ ডাঙৰীয়াই যিহেতু কৈছিল জোনমণি ৰাভা হত্যাকাৰী উলিয়াই দিম বুলি, সেই হেতুকে আনন্দ মিশ্ৰক চৰকাৰে বা কোনোবাই ভাবুকি দি পদত্যাগ কৰালে নেকি? আৰু জোনমণি ৰাভাৰ দৰে মৃত্যু হ'ম বুলি আনন্দ মিশ্ৰ দেৱে আগজাননী পালে নেকি? বহু কথা আচলতে ৰাইজে এইবিলাক চৰ্চাৰ কৰি থাকে আৰু ছ'চিয়েল মিডিয়াতো এইবিলাক বহুত ভাইৰেল হৈ আছে। কিন্তু আনন্দ মিশ্ৰৰ নিচিনা বা জোনমণি ৰাভাৰ নিচিনাৰ সৎ ব্যক্তি প্ৰশাসনত নিশ্চয় লাগে। সেয়েহে সৎ ব্যক্তি যে টিকিব নোৱাৰে তাৰে প্ৰমাণ দেখুৱাই আনন্দ মিশ্ৰও তেওঁ পদটোৰ পৰা পদত্যাগ কৰি নিজৰ জন্মস্থলীলৈ গুচি যোৱা দেখা গ'ল। ইয়াৰ কাৰণটো আচলতে বহুত গভীৰ ৰহস্য। সেই ৰহস্য ফাদিল কৰিলে আলফা স্বাধীনত বন্দী হৈ থকা মানস বৰগোহাঁই। মানস বৰগোহাঁই যোৱাকালি এটা বিবৃতিত কৈছে যে চৰকাৰ আৰু প্ৰশাসনে লগ লাগি জোনমণি ৰাভাক হত্যা কৰিছিল। এই সকলোবোৰ কথা DGP আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ আৰু লীনা দলে বহুতৰ নাম তেওঁ কৈছে। আৰু মানস চলিহা যিজন পাখণ্ড বুলিয়ে কৈছোঁ, সেইজনো তেওঁলোকক এই মানস বৰগোহাঁইৰ আগত
প্ৰকাশ কৰিছিলে বুলি মানস বৰগোহাঁয়ে নিজেই স্বীকাৰোক্তি দিছে। কিন্তু কথাটো হ'ল এইটোৱে, এতিয়া তেওঁ হৈ কাঢ়ি দিছে। আচলতে তেওঁ বহুত বেয়া বেয়া কামত লিপ্ত হৈছিল। এতিয়া তেওঁ মৰণে চৰণত শৰণ লৈ থকাৰ বাবে এই কথাসমূহ তেওঁ উকলিয়াই দিছে। আচলতে অধিক পাপ কৰিলে পাপৰ মুক্তি পাবলৈ হ'লে এনেকৈ স্বীকাৰ কৰিব লাগে। সেয়েহে মানস বৰগোহাঁয়ে এতিয়া স্বীকাৰ কৰি আছে আৰু তেওঁ পাপ সমাপ্ত হ'বলৈ বেছি কেইদিন নাই। সেয়েহে সকলো পাপ তেওঁ উকলিয়াই এতিয়া মুক্ত হ'বলৈ বিচাৰিছে। তেওঁ বহুত অন্ধকাৰৰ মাজত আছিল, সেয়েহে লোভ কৰিছিল, পাপ কৰিছিল। এতিয়া তেওঁ সেই পাপৰ প্ৰায়শ্চিত্ত কৰিছে। যি কি নহওক, এনেকুৱা কৰ্ম কৰিলে আচলতে বহুত দুখ লাগে। সৎ মানুহবিলাকৰ লগত কিয় এনেকুৱা হয় সেইটো আচলতে ধৰিব নোৱাৰি। জোনমণি ৰাভাৰ হত্যাকাণ্ডটো যদি ওলালেহেঁতেন নিশ্চয় সকলোৱে ভাল পালেহেঁতেন, আমিও ভাল পালোহেঁতেন। কিন্তু মাতৃগৰাকীৰ মুখলৈ চাব নোৱাৰি আৰু সৎ মানুহৰ লগত এনেকুৱা অন্যায় কৰি কিন্তু অসৎ মানুহে জিকিব পাৰিব, জিকি বেছিদিন টিকিব নোৱাৰে। তেওঁলোকৰো এদিন এনেকুৱা দিন আহিব, এই মানস চলিহাৰ দৰে মানস চলিহাৰ দৰে এদিন গলাই ফাঁচি লাগিব। মানস চলিহাৰ এতিয়া অতি চালাক কৰোঁতে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি ল'লে। সেই হেতুকে উদাহৰণস্বৰূপে আমাৰ জল পটকৈ ওলাই পৰিছে। সকলোৰে এতিয়া ভাল হওক তাৰে কামনা কৰিছোঁ। ভগৱানে সুজ্ঞান দিয়ক, সুমতি কৰক তাৰে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।